মৰ্নিং গাইজ ডেইলি লাইফৰ নেক্সট ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ চ' বিশেষ একো প্লেন নাই আজি কলেজ চলেজ নাই যে কাপোৰ চাপোৰ অলপ ধুব আছে আৰু বাকী অলপ ওলাইছিলোঁ যাম আৰু ৰাস্তাৰ ফালে এতিয়া মুখখন ধুই লওঁ তাৰপিছত দেখাই আছোঁ তো এতিয়া আমি আহিলোঁ ওলাই কিবা এটা খাই আহোঁ মানে ৰাতিপুৱা উঠি মন বনাব ইচ্ছা নাযায়তো ৰাতিপুৱা অলপ এলাহ ফিলিং হয় চ' দোকানত গৈ কিবা এটা খাই আহোঁ আহি পিনে চাই থাকক আৰু দোকানত যাওঁ কিবা এটা খাওঁ আহি আছোঁ তাৰপিছত যি দেখাওঁ চাই থাকক আৰু চাই থাকক এই চাওকে চাওকে সদায় মই খাওঁ কৰি থাকে ইয়াৰ মচন চাওকে খাৱাৰতে বেপাৰ দে ভালকৈ খা বেটাই গমেই নাপায় ভিডিঅ' কৰা ব্লগটোত দিব লাগিব 2000 years later এইয়া চাওক মই খাই শেষ আৰু এতিয়া খোৱা নাই 3খন পৰঠা খাইছোঁ আৰু চাহ খাই আছে কেইকাপমান ল'ল 4 কাপমান ল'ল বোধ হয় চাহ পানী খালোঁ খাই মেলি এতিয়া লগৰ এটা ৰুমত আহিছোঁ লগৰ এটা ৰুমত অলপ দেখাই যাওঁ দৰ্জা খুলি দিছে হেল্ল' ব্ৰ তো আহিলোঁ লগৰটোৰ ৰুমত বঢ়িয়াকৈ অলপ বহু এতিয়া ইয়াৰ ৰুমত এইটো হাই এটা কৈ দিয়া ন ইফালে চাই দিয়া হাই এটা কৈ দিয়া অলপ আপাৰা চামৰ সুৰ দিয়া বে দেখিছে জন্মগত আপাৰৰ কিন্তু আপাৰৰ সুৰ নাজানে ল'ৰা হৈ গৈছে ল'ৰা বাকী আৰু মানে পানী আৰু য'তে থোৱা যায় যিটো মানে পাত্ৰত থোৱা যায় বাচনত থোৱা যায় তাৰ হিচাপ লৈ লয় এনে আমি ব্লগ বনালে আপোনালোকে বৰ চৰ নাপায়তো জনাব দেই কমেণ্ট চমেণ্ট কৰে তাকেতো তাকে বহুত কষ্ট কৰি বনাওঁ যোৱাকালিৰ ভিডিঅ' ৰাতি 3:30মান বজালৈকে এডিট কৰি কেনে দিয়া হৈছে নে কি কৈছে আমি ভাত খাব বহিছোঁ বৰ্তমান আজি বিশেষ একো নাই কি ভাজি এইটো আলু ভাজি আৰু কেঁচা পিঁয়াজ আৰু ভাত আজি মানে ইমান এলাহ লাগিছে তাৰমানে আজি অলপ চ' সেইকাৰণে ইমান একো বনোৱা নাই ৰাতিলৈকে কিবা এটা ভাবিম আৰু কি খোৱা যায় এতিয়া চিম্পুলকৈ খাই থৈ দিওঁ আৰু নেকি খাইছা আৰু দিয়া খোৱা ময়ো খাওঁ কি হ'ল পাটনা নেকি তই পাটনা তই মোৰ দে চেক দি দে অঁ দে ভালকৈ দি অঁ ভালকৈ দি কেনে আৰু হৈছে দেখা নাই আৰু হৈছে দে চেক দে দে এয়া দেখা নাই এটা হাই কৈ দিয়া তাত মই ব্লগত আহি যাবা পকৰা চকৰা খুৱাই দিলে ঘুগুনি চুগুনি খুৱাই দিলে এই কুকুৰটোৱে মানে মোক বেলেগ কিবা এটা ভাল পাইছে এইবাৰ চেক দিয়ে বজাৰৰ পৰা আহিলোঁ বাচন ধুব লাগিব উপায় নাই সেইটো এখেতৰ ডিউটি মাংস আনিছোঁ ঠাণ্ডা বতৰ ন উপায় নাই কাপোৰ মেলা জেগা নাই সেইকাৰণে আমি এনেকৈ ৰছী টানি কাপোৰ মেলিব লগা হৈছে আলনাখন আছে আলনাখনত মানে জিকা কাপোৰ মেলিব নোৱাৰি আৰু ভিতৰত ৰছী টানিলে ৰুমটো ভাল দেখা নহয় চ' আমি এনেকৈ টানি থৈ দিছোঁ যিহেতু এইটো ৰুম ইউজ নহয় আৰু বাকী ইফালে যোগাৰ পাতি চব ৰেডি হৈ আছে এইফালে ধনিয়া আছে আলু আছে চব ৰেডি ইফালে মাংস ৰেডি ইফালে গেছত কেৰাহী ধ্যান চান চব ৰেডি এতিয়া ধুনীয়াকৈ এনেকৈ বনাই মেলি উঠি এতিয়া খাই লৈ তাৰপিছত টোপনি মাৰিম যিহেতু মানে কালি ক্লাছ আছে চ' মানে হেৰি কৰিম আৰু মৰ্ণিং কলেজত যাম চ' কালিৰ ব্লগটো চাব ভাল হ'ব কালি আমাৰ কলেজৰ কিছুমান চিন দেখা হ'ব আজি মানে ক্লাছ নাছিলে কিবা ক'বা তুমি আকৌ কাম কৰা ল'ৰাটোৱে কাম কৰে কিন্তু ল'ৰাটোক ভাল লাগে কিবা এটা কাম কৰে ল'ৰাটোৱে কৰ্তব্যশীল ল'ৰা খাই কিন্তু মানুহটোৱে খাই কামো ভাল কৰে দেই কৰ্তব্যশীল ল'ৰা এই আহিলোঁ এতিয়া ধুনীয়াকৈ মানে পিঁয়াজখিনি দি দিছোঁ এতিয়া মাংসটো বনাওঁ তাকে দেখাই আছোঁ মাংস চাংস বনাই ধুনীয়াকৈ মাংসটো খাই ভাত তাত খাই আজিলৈকে ব্লগটো আজি এণ্ড কৰি দিম এণ্ড দেন দেখাব আৰু and a half hours later চ' ফাইনেলি এয়া মাংসটো হৈ গ'ল আমাৰ চিকেন ইজ ৰেডি পূৰা টিপটপ চিকেন হৈ গৈছে এতিয়া ধুনীয়াকৈ গেছটো ফ্লেমটো বন্ধ কৰি দিলোঁ
এইটো বন্ধ কৰি দিলোঁ কেমেৰাটোত ভাৱ হৈ গ'ল একো নাই মুচি দিম বাছ খিৰিকীটো লগাই দিওঁ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ তাৰ তাতে যাওঁ তাকো ভাতটো বনা অ'ৰা লেকচাৰ মাৰিব নালাগে যোৱা ভাত বনোৱা মাংস সিজাই দি তুমি ভাত বনোৱাত লাগি যোৱা ফোন কৰি কথা পাতি থাকা বাট ভাতটো বহাই দিয়া আৰু টাইম হৈ গৈছে যিহেতু নেকি চ' ইউ কেন গ' চ' এয়া ভাত খাই আছোঁ ভাত খোৱা হ'ব আৰু লাহেকৈ ভাত চাত খোৱা হোৱাৰ পিছত অলপ এছাইনমেণ্ট কৰিব আছে এছাইনমেণ্টখিনি কৰি ধুনীয়াকৈ টোপনি মাৰিম হেৰা খাইছা খাইছোঁ কেনে বঢ়িয়া আঞ্জাৰ টেষ্ট কি ক'ম আৰু আপি বাৰ্তা নলয় বাৰু খাই লোৱা ময়ো খাই লওঁ 5 minutes later. চ' ভাত চাত খালোঁ ভাত চাত খাই লৈ এতিয়া ধুনীয়াকৈ মানে অলপ এছাইনমেণ্ট কৰিব আছে চ' এছাইনমেণ্টখিনি কৰিম বাট এখেতে বোলে পেটটো গধুৰ লাগিছে অলপমান মানে কৈছে যে জিৰাই লওঁ লৈ মেলি এতিয়া এখেতৰ বাচন ধোৱা কামটো আছে বাচন ধোৱা কামটো এখেতে কৰিব আৰু এতিয়া মোৰ এছাইনমেণ্ট অলপ আছে কৰিব সেইখিনি কৰোঁ চ' তাৰপিছত এতিয়া মানে ভিডিঅ'টো শেষেই কৰোঁ আৰু এইখিনিতে গুড নাইট কালি লগ পাম কালি কলেজত যাম কালি কলেজৰ ব্লগত লগ পাই আছোঁ টিলেন টাটা বাই বাই